এভৰিৱান তোমালোকৰ বহুতে মোক কেটা লাষ্ট ভিডিঅ' যেটো দিছিলো হেতু মানে আমাৰ এইচএছৰ পৰীক্ষাৰ ওপৰত তাৰ পিছতে তেওঁলোকে কৈছে যে এবাৰো পৰীক্ষা আকৌ কেনসেল হ'ব নেকি ফোন কৰিলে যে দাদা কেনসেল হ'ব নেকি কেনসেল যদি হৈ যায় আকৌ ইনি পঢ়া হ'ব মই তেওঁলোকক এটাই কম পঢ়ি থাকা ভাই গোটেইখিনি এইচএছ যদি তুমি এইচএসএলসি কাৰণে প্ৰিপেয়াৰ কৰিছা বা এইচএছৰ কাৰণে প্ৰিপেয়াৰ কৰিছা পঢ়ি থাকা তোমাৰ একো লছ নহয় তুমি যে এতিয়াৰ পৰা পিছত যদি তুমি নপঢ়িলা ইনে নিজৰ মনৰ সান্তনা দি যে এক্সাম কেনসেল হ'ব আকৌ কৰোনা বাঢ়িব দিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহত আৰু এক্সাম কেনসেল হ'ব গতিকে আমি নপঢ়ো তেতিয়াহলে তুমি সবতছে বেছি ঠক খাবা বাকি কোনো ঠক নাখায় হেতু কাৰণে পঢ়ি থাকা যিখিনি হয় আৰু আজি ভিডিঅ'টোত মই অকল তেওঁলোককে ক'বলৈ বিচাৰিছো মই দুটামান মানে স্ক্ৰীনশ্বটো দি দিম মোৰ ইউটিউব চেনেলৰ বা বেলেগ কিছুমান ইউটিউব চেনেলৰ য'ত ষ্টুডেণ্টবোৰে এই বছৰ 22ৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা ষ্টুডেণ্টবোৰে সুধিছে যে এইচএসএলসি বা এইচএস আকৌ কেনসেল হ'ব নেকি তোমালোকে কেনসেল হোৱাত কিয় লাগি আছে এতিয়া যিহেতু গম পালে মাৰ্চ বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত পৰীক্ষা হ'ব গতিকে হেতুৱে ফাইনেল বুলি ভাবি পেলানি তোমালোকে পঢ়ি যোৱা নাই এতিয়াৰ পৰা আৰু তোমালোকক এটা কম তোমালোকে নিজৰ মটিভেশনাল ভিডিঅ' হিচাপে লোৱা বা এটা তোমালোকক শুদ্ধ পথ দেখুৱাত সহায় কৰিব ভিডিঅ' এটাই তোমালোকে আমাৰ বিকি ছাৰ তেওঁলোকৰ তেওঁৰ ইউটিউব চেনেলটোৰ নাম হয়তো দা এক্সিডেন্টেল ইউটিউবাৰ বুলি আছে মই ডেছক্ৰিপশ্যনত লিংক দি দিম সেই ভিডিঅ'টো তোমালোকে গৈ চাবা এবাৰ মোকো মানে ল'ৰা এটাই পঠিয়ালে যে এই ভিডিঅ'টো এবাৰ চাওক তাৰপিছত মই চালো যথেষ্ট এটা ভাল ভিডিঅ' এইচএছৰ ষ্টুডেণ্টখিনিৰ কাৰণে আৰু যদি এইচএছএলচিৰ কাৰণেও চাই আছা তেতিয়াও তোমালোকে চোৱা পৃথিৱীত একো নাই বুলি ভাবিলৈ পঢ়িবলৈ আৰম্ভ কৰা ভয় খাবলৈ আৰম্ভ কৰি দিয়া ভয়টো দৰকাৰী ঠিক কাৰণে যেতিয়ালৈকে ভয়টো নাহিব পৰীক্ষা আহি পালেহি বুলি তেতিয়ালৈকে তোমালোকে পঢ়াত মন নবহে ডেছক্ৰিপশ্যনত লিংক আছে ভিডিঅ'টো এবাৰ চাবা আৰু যোনে যোনে চাইছা কমেণ্ট কৰি জনাবা তোমালোকে এবাৰ চোৱা আকৌ এটাই কম এক্সাম কেনসেল হওক কি হওক তোমালোকে সেইটো মাথা মাৰি লাভ নাই এতিয়া এইবোৰ নিউজ চেনেল চাই লাভ নাই বহুত নিউজ চেনেলে তোমালোকক ভয় খুৱাই থাকিব ডেইলি যে কিছুমান মই নাম নকওঁ কিন্তু বহুতে দি থাকে যে তোমালোকৰ এক্সাম কেনসেল হ'ব নেকি স্কুল কোনদিনা খুলিব বা তোমালোকৰ আকৌ থাৰ্ড ৱেভ আহিছে বহুতে দি আছে সেইবোৰ তোমালোকে চাই লাভ নাই যিসকলে চাই আছে মই তাকে ভাবিছো তেওঁলোকৰ ভিউজো ঠিকে আছে মানে ষ্টুডেণ্টে এটেনশ্যন দিছে ভিডিঅ'টোক গতিকে সেইবোৰ চাই লাভ নাই তোমালোকৰ যিহেতু কৈ দিলে এতিয়া হাতত যথেষ্টখিনি আকৌ সময়ো আছে পঢ়ি যোৱা যিখিনি অন্তত একেবাৰে নোহোৱাতকেতো তোমালোকৰ যথেষ্টখিনি হ'ব সেইটো কাৰণে গোটেইখিনি পঢ়া আৰু এক্সাম হলে হ'ব আৰু যদিও নহয় তেতিয়া সময়ত গৈ দেখা যাব কি হয় যদি পৰিস্থিতি একদম মানে ভগৱানে নকওক যদি আকৌ বেয়া হ'বলৈ ধৰে একেবাৰে বেয়া হৈ যায় তেতিয়া বেলেগ কথা কিন্তু বৰ্তমানতো হোৱা নাই গতিকে তোমালোকে পঢ়ি যোৱা আৰু এটাই কম মোক বহুতে সুধি আছিলা কাৰণে মই ভিডিঅ'টো দিলো ইনষ্টাগ্ৰামতো মেছেজ কৰি আছে ফোনো কৰিছে হোৱাটছএপতো সুধিছে যে শুনিছো আকৌ থাৰ্ড ৱেভ আহিব হেনো ষ্টুডেণ্ট হিচাপে তুমি এতিয়া কৰোনাৰ কথাটো বাদ দিয়া অনলি পঢ়া আৰু এইবোৰ কথা বাদ দিয়া আৰু যিখিনি পঢ়িব লগা আছে গোটেইখিনি পঢ়ি যোৱা আৰু পাৰিলে তোমালোকে এইচএছৰ ষ্টুডেণ্টখিনিয়ে বিকি ছাৰৰ সেই ভিডিঅ'টো চাবা ডেছক্ৰিপশ্যনত লিংক দি দিম এইচএছএলচি খিনিৰ কাৰণে কৈছো তোমালোকে বহুতে মোক সুধি আছে যে এইচএছএলচিৰ চিলেবাছ ৰিডিউচ কৰিলে মই আগৰ যিকেইটা টাইম টেবুল ভিডিঅ' দিছিলো এবছৰৰ আগত সেইকেইটাৰ কথা তেওঁলোকে সেইকেইটাত কমেণ্ট কৰিছে যে দাদা নতুনৰ কাৰণে দিয়ক মই নতুনৰ কাৰণেও দিম ময়ো টাইম নাই পোৱা তোমালোকে জানাই সেইটো কাৰণে টাইম নাই পোৱা দিব পৰা নাই আৰু ভাবিছো আৰু তোমালোকে ৰোৱা তাৰ পিছত আমাৰ ৰেগুলাৰ হ'ম আমাৰ চেনেলটো আৰু যিখিনি কৈছিলো আগত যে কি কৰিম বুলি ভাবিছো চেনেলটোৰ লগত সেইখিনিও হ'ব কিন্তু বৰ্তমান টাইম মিলাব পৰা নাই যিহেতু আমাৰ অতদিন মানে কলেজ বন্ধ আছিলে এতিয়া গোটেইখিনি মিলাব লগা হৈছে সেইটো কাৰণে প্ৰব্লেম বহুত হৈছে গতিকে সব ঠিক হওক লাইনত আহক তাৰপিছত তোমালোকৰ কাৰণে যিমান পাৰো ভিডিঅ' দিবলৈ চেষ্টা কৰিম খালি এতিয়াই কওঁ যে ষ্টুডেণ্ট হিচাপে এইটো বাদ দিয়া আৰু এই টপিকটো আৰু আজিও বহুতে আকৌ কমেণ্টত সুধিব যে দাদা এক্সাম কেনসেল হোৱা চান্স আছে সেইটো তোমালোকে মনলৈ নানিবাই কেনসেল হওক নহওক তোমালোকে এতিয়াৰ পৰাই পুৰা যথেষ্ট যিমান টাইম আছে পঢ়ি যোৱা আৰু বাকী এইচএছৰ খিনি কৈছো তেওঁলোকৰতো বহুত কলেজৰ খতমেই হ'ব হ'ল চিলেবাছ তেওঁলোকে ধুনীয়াকে টাইম পাইছা পঢ়ি যোৱা আৰু এইচএছএলচি খিনিৰ কাৰণেও কম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন খিনি সলভ কৰা আৰু যিখিনি চিলেবাছ ৰিডিউচ হ'লটো গ'লেই যদি সেইখিনি কৰিও থৈছিলা বাদ দিয়া বাকীখিনি তেতিয়া টাইম দিয়া এইচএছএলচিৰ কাৰণেতো যথেষ্ট টাইম তোমালোকে ধুনীয়াকে আকৌ এবাৰ যদিও নাই হোৱা আকৌ প্ৰথম পৰা আৰম্ভ কৰো বুলিলেও বহুত কাৰণ 40% তোমালোকৰ নাইয়ে কি কম আৰু আজিলৈ ইমানতে সামৰিছো ভিডিঅ'টো যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰি থবা আৰু আজি দেখিছাই নহয় গৰমত বহি ভিডিঅ' বনাইছে যদি এই গধূলি বনাই আছে আৰু এক্সাম কেনচেলেশ্যনৰ শব্দটো তোমালোকে মনলৈ নানিবাই ধন্যবাদ আজিলৈ ইমানেই আৰু সকলোৱে পঢ়ি থকা আৰু ৰিজাল্ট চবে ভাল কৰিব লাগিব বা মানে আমাৰ ৰেংকাৰ্ছ ফেমিলি চবে ভাল ৰিজাল্ট কৰিব লাগিব